সাধুকথালৈ চবকে স্বাগতম জনাইছোঁ। আমি টোকলাই টি ৰিচাৰ্চ চেণ্টাৰলৈ গৈছিলোঁ শিক্ষামূলক ভ্ৰমণৰ বাবে। আমি মূল গেট পাৰ হৈ আটাইয়ে মিলি গেটৰ ভিতৰত প্ৰৱেশ কৰিছিলোঁ। এয়া হৈছে টোকলাই টি ৰিচাৰ্চ চেণ্টাৰৰ সন্মুখভাগ। প্ৰায় সন্ধ্যা লাগিব হৈছিল আমি তাত প্ৰৱেশ কৰোঁতে। টোকলাই টি ৰিচাৰ্চ চেণ্টাৰত টি প্ৰস্তুতৰ কাৰণে গৱেষণা আদি কৰা হয়। ভিতৰত সুন্দৰ চাফ চিকুণ পৰিৱেশ। পৰিৱেশ চাই আমি সকলো আপ্লুত হৈছিলোঁ। শাৰী শাৰীকৈ থকা গছবোৰ দেখি বৰ ভাল লাগিছিল। আমি আটাইয়ে আগবাঢ়ি গৈ আছিলোঁ টি ফেক্টৰী চোৱাৰ কাৰণে, য'ত চাহ প্ৰস্তুত কৰা হয়। কেঁচা পাতৰ পৰা চাহ কিদৰে প্ৰস্তুত কৰে তাকে আমি চাবলৈ আগবাঢ়িছিলোঁ। এইটো হৈছে টি ফেক্টৰী হাউচ। তাত কেঁচা চাহপাতৰ পৰা টি প্ৰস্তুত কৰাৰ কাৰণে যি মেচিনৰ প্ৰয়োজন হয় সেই মেচিনবোৰ আছিল, আৰু এই মেচিনবোৰ এজন টি বিশেষজ্ঞই আমাক দেখুৱাই গৈছিল। প্ৰায় সন্ধ্যা লাগিব হৈছিল। ইয়াত এখন ফেনৰ সহায়ত ইয়ালৈ বতাহখন দিয়া থাকোঁ, মানে বতাহখন দিয়া থাকোঁ। এই প্ৰচেছটো 12 ঘণ্টা বা 14 ঘণ্টাৰ এটা প্ৰচেছ হয়, যিটো উইডাৰিং প্ৰচেছ বুলি কোৱা হয়। য'ত আমি যদি চিটিচি চাহ বনাবৰ কাৰণে প্ৰায় 10% মইশ্চাৰ ইয়াৰ পৰা লছ কৰোঁ, মানে 68 পৰা 70 ভিতৰলৈ আমি লৈ আছোঁ। চিটিচি ব্লেক টি কাৰণে অৰ্থডক্স বনাবৰ কাৰণে অলপ আমি হাৰ্ড উইডাৰ কৰিব লাগে। এই প্ৰচেছটো যে উইডাৰিং প্ৰচেছটো কি হয়, কেমিকেল উইডাৰিং প্লাছ ফিজিকেল উইডাৰিং, এই দুটাৰ উইডাৰিং হয়। কেমিকেল উইডাৰিং হ'লে আৰু কেমিকেল উইডাৰিঙৰ লগতে মানে কেমিকেল উইডাৰিঙৰ ফিজিকেল উইডাৰিং যেনেকুৱা হয়, ইয়াত কেমিকেল ৰিয়েকশ্যন আৰু ফিজিকেল ৰিয়েকশ্যন হয়। কেমিকেল ৰিয়েকশ্যনত কি হয়, কেমিকেলটো হাই হয়, ইয়াৰ পৰা ফ্লেভাৰ ওলাবলৈ আৰম্ভ কৰে। আৰু ফিজিকেল ৰিয়েকশ্যনত কি হয়, প্ৰথমে পাতটো এনেকৈ মুঠুকৈ মাৰিলে ভাগি যাব নে কেঁচা পাতটো। আফটাৰ উইডাৰিং সেইটো ভাগি নাযায়, ই মানে ফ্লেক্সিবল হৈ গুচি যায়, গোটেই ৰাবাৰী টাইপ হৈ গুচি যায়। আফটাৰ উইডাৰিং হ'ল এইটো প্ৰচেছ। তাৰপৰা চিটিচিৰ কাৰণে ইয়াত 10% মইশ্চাৰ লছ কৰি 68 পৰা 70 লৈ আহে। এইটো হৈছে উইডাৰিং প্ৰচেছ। আহি থাকা তেখেতে আমাক এফালৰ পৰা দেখুৱাই গৈছিল মেচিনসমূহ। ইয়াতে চাহপাতবোৰ শুকোৱা হয়। কেঁচা চাহপাতবোৰ বতাহ লগাই বতাহত শুকোৱা হয়, যিটো উইনাৰিং প্ৰচেছ বুলি কোৱা হয়।
ফেক্টৰীৰ ভিতৰত বিভিন্ন মেচিনেৰে ভৰি আছিল। তেখেতে আমাক সকলোকে বুজাই গৈছিল কিদৰে চাহ প্ৰস্তুত কৰা হয়। কেইবাটাও ধাপ পাৰ হৈ ষ্টেপৰ পিছত ষ্টেপ পাৰ হৈ চাহ আমি খাব পৰা পৰ্যায়ত পৰিণত হয়। চাহপাতৰ পৰা চাহ প্ৰস্তুত কৰালৈকে এটা দীঘলীয়া প্ৰচেছ। তাৰপিছত ইয়াত আহি পেলাই কি হয়, বলফৰ হয়, বলবোৰ এক্সট্ৰেক্ট কৰা হয়। তাৰপিছতে ইয়াত ফাইবাৰ পিছত ফাইবাৰ থাকে, ফাইবাৰটো এক্সট্ৰেক্ট কৰি দিয়া হয়, নহ'লে চাহখিনি দেখিবলৈ ভাল নালাগে। ফাইবাৰ বুজি পাইছানে? ইয়াত ফাইবাৰ এক্সট্ৰেক্ট কৰা, বল এক্সট্ৰেক্ট কৰাৰ পিছত ইয়াত যিখিনি চাহ ওলায় সেইখিনি প্ৰাইমেৰী দিম, মানে একদম টোটেলি খাব পৰা চাহ ওলায় ইয়াত। এটা শেপতে চবু কাট নাখায়, তাত মানে ডিফাৰেঞ্চ চাইজ এণ্ড শ্বেপ হয় যে সেই ডিফাৰেঞ্চ চাইজ এণ্ড শ্বেপবোৰ 6টা ডিফাৰেঞ্চ গ্ৰেডত আমি ইয়াত ছেগ্ৰিগেট কৰি দিওঁ। ইয়াত মানে 6খন চিভলিং এনেকৈ লাগি আছে ডাঙৰৰ পৰা সৰুলৈ। তেনেকৈ ব্ৰকেন্সৰ গ্ৰেড, ব্ৰকেন্সত তোমাৰ BPS আহে, ব্ৰকেন পিকো চ'চিং, DOP ব্ৰকেন অৰেঞ্জ পিকো আৰু BP ব্ৰকেন পিকো। তেনেকৈ ফেনিংছত আহে PF পিকো ফেনিংছ, পিকো ডাষ্ট PD বুলি কয়, আৰু ডাষ্টত আহে ডাষ্ট আৰু চূড়ামণি ডাষ্ট চিটি। তাৰপিছত পেকিং কৰা হয়। এইটোৱে মেইন প্ৰচেছ, CTC প্ৰচেছ দেই। কোৱালিটি বুলি নহয়, চাহৰ চাইজ আৰু শ্বেপ হিচাপতহে আমি ডিফাৰেঞ্চ গ্ৰেডত মানে চাইজ এণ্ড শ্বেপ হিচাপেহে ছেগ্ৰিগেট কৰোঁ, কোৱালিটি বুলি নহয়।